আমাৰ অসমৰ নেশ্যনেল হেল্থ মিছনৰ দ্বাৰা প্ৰাইম মিনিষ্টাৰ আয়ুষ্মান ভাৰত হেল্থ ইনস্পেক্টৰ মিছন এইটোক লৈয়ে আমাৰ ইয়াত আমি লাকি যে গোটেই অসমত 8খন ইয়াত ইন'গ্ৰেশ্যন কৰিবলৈ লোৱা হৈছে। তাৰে ভিতৰত RNB চিভিল হস্পিটেল গোসাইগাঁও একোবেডেড এইটো আজি একেলগতে ইন'গ্ৰেট কৰা হ'ল আৰু আজিৰ পৰাই আমি এই নতুন যিটো আমাৰ বিল্ডিং এইটোত আমি নতুনকৈ আমাৰ ডক্টৰসকলে তাৰ পৰা শিফ্ট কৰিব আহিব আৰু ৰাইজক আমি পাৰ্যমানে ভালকৈ আমি ট্ৰিটমেণ্টটো দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে মই ভাবোঁ আজিৰ দিনটো আমাৰ কাৰণে এটা ভাল দিন আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ডাঙৰীয়াই ইয়াত আহি আমাৰ কাৰণে এটা ভাল কাম কৰিলে। আকৌ 8টাকে নতুনকৈ ইয়াত ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিব বিভিন্ন জিলাত। গতিকে মই ভাবোঁ অসমৰ স্বাস্থ্য কেন্দ্ৰত এইটো আমাৰ কাৰণে এটা ভাল এটা পৰিৱেশ হ'ব আৰু মই ভাবোঁ যে আমি আগত যেনেকুৱা ধৰণৰ হস্পিটেলৰ নাটনিৰ কাৰণে আমি ভুগি আছিলোঁ এতিয়া কিন্তু তেনেকৈ নহ'ব। কিন্তু এটা কথাটো আমি স্বীকাৰ কৰিব লাগিব যে বিভিন্ন হস্পিটেলবোৰত যেনেকৈ ডক্টৰৰ নাটনি ঠিক তেনেকৈ আমাৰ গোসাইগাঁও 100 হস্পিটেলতো আমাৰ ডক্টৰসকলৰ অলপ নাটনি আছে। গতিকে মই ভাবোঁ এইটো আমাৰ অসম চৰকাৰৰ লগত আলোচনা কৰি নিশ্চয় এইটো ঠিক কৰা হ'ব। তাৰ কাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উদ্যোগত এইটো আমি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে অদূৰ ভৱিষ্যতত আমি আমাৰ এই 100 বেডেড হস্পিটেলখন যাতে আকৌ উন্নত মানত আমি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাই লৈ যোৱা হ'ব।